মতো শালা ও ইটোহে কাম কৰি থাকে মনে মনে মাতলেও নামাতে কাম কৰিব পাৰিলেও নকৰে মোবাইলত কাৰ লগত কথা পাতি থাকে এনেকে আজি ধৰা পেলাইছো তাক মায়ে মাৰিছে এই তোমালোকে মেছেজ কৰি থকা কাৰণে Nails done. Girls with the nails done. कैसे जीऊंगा कैसे बता दे मुझको तेरे बिना कैसे जीऊंगा कैसे बता दे मुझको तेरे बिना দিনৰ দিনটো মোবাইলত টিপি থাকে দিনৰ দিনটো মানে একো কাম চাম নকৰে আৰু ঘৰত কি যে কৰিম মানে আজিকালিকে ডাঙৰ হৈ আছে মানে একোৱে কাম নকৰে ঐ কি হ'ল যা ঘৰৰ কাম চাম কৰিবি যা অলপ ইতা আজিকালি কৰি অলপ চলপ ডাঙৰ হ'ব ধৰছা একো যদি কামেই নিশিকা কাৰোবাৰ ঘৰত বিয়া দিলে কি কৰিবি নো ঐ মোৰাটো মই কি কৈছো শুনছা নে নাই এটা কথা মোৰ গুৰুত্ব নিদিয়ে ঐ তই কাখি কিনে থাকা হা একো এটা কাম নকৰে মানে ঘৰৰ কাম বোলা বস্তুটো একোৱে নকৰে মানে কি কাম কৰিব তাই ইমান ডাঙৰ হৈছে ছোৱালী এজনী মই চব শিকাই থাকিব লাগিব কৈ থাকিব লাগিব আহক আজি বাপেকে আহক আহিলে আজি চব কথা কৈ দিম মই কৈ পেলাই মাৰ খুৱাম আজি চাবিচোন তাক আজি পিঠিটো মই একদম একেবাৰে ফালি দিম আজি এইডালৰ লগত এই মোবাইলটো দিবৰ কাৰণে মানাই কৰিছিলো কিন্তু কথাই নুশুনলা আহক আজি ঘৰত থাকি শান্তিয়ে নাই কেৱল কাম 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 কিনো ইমান ঘৰত কাম থাকে কথাই প্ৰতি মাৰি থাকে কেৱল নিজে হ'লে কৰিব নোৱাৰে কিমান কাম কৰিম আৰু কেৱল কাম মোৰো আৰু ঘৰত থাকবাক লাগে কি কৰোঁ কিয় শান্তি নাপাওঁ হৈছোঁ ঐ কি বকি আছা তই হা কি বকি আছা ইমান বেয়া হৈ গৈছে না তই খালি মোবাইলটো খেলি থাকবি আৰু সেইটো কথা ক'লে লাজ লাগে আজি মোবাইল ঘূৰা কৰি দিম মই তোক চালা গম পোৱা নাই মোক তই হেল্ল' এনেই আছো নাই নাই মায়ে মাৰিছে এই তোমালোকক মেছেজ কৰি থকা কাৰণে নাই ইটোহে কাম কৰি থাকে মনে মনে মাতলেও নামাতে কাম কৰিব পাৰিলেও নকৰে মোবাইলত কাৰ লগত কথা পাতি থাকে এনেকে আজি ধৰা পেলাইছো তাক কোনদিনাখনে কাৰ লগত কথা পাতে ভালকৈ মন কৰাই আজি মোৰ মানুহটো আহক চব কথা কৈ দিম মই তাৰ এই পঢ়া পাতিবিলাকো মানে এনেই গৈছে পঢ়া টেবুলত বহি কিনে মানে মোবাইলত মানে কথা পাতি থাকে
সোনকালে চিংৰা এটা চাই কিনে বিয়া দিব লাগিব, নহ'লে আমাৰ মান সন্মান গোটাই চেচ কৰি দিব তাই। আৰু আমাৰ ৰাইজে এনেকৈ গম পালে আমাকে লাজ দিব। ঠিক আছে, আজি মই এৰা দিলোঁ আৰু। जिस्म से जान तक पास आते गए, इन निगाहों से दिल में समाते। দেখ কি খাবি ক তই ক'ৰ পৰা আহিলি? এইফালৰ পৰা আহিছো আহোঁতে টকটকা আহিবি, দে চা মোৰ মাথাত নহয়, দুৱাৰত টকটকা আহিবি। দুৱাৰত অঁ, কচোন কৈ নেক্সট টাইম এইবাৰ পৰা আহিলে দুৱাৰত টকটকা আহিবি। কচোন কৈ কি খাবি ক মেনুখন লৈ যা। মেনিউ 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 মাথাটো গৰম কিয় কৰি আছ মোৰ? মই হালত তুলি দিব লাগিব নেকি এতিয়া নিজে মেনু এনেকে দিয়ে? মাথাত জ্ঞান নাই তোৰ? আৰে মোৰ ভাষাত এনেকে দিয়া লিখা আছে বহুত জলদি ক কি কি আনিম ক এইটো বেছি ভাল লাগে খাই তোৰ মতে জ্ঞান, যা যা। ও ৱেটাৰ, তোৰ মতে দি নহয়, চিকেন চাওমিন লৈ 2 প্লেট। ইমান দেৰি হৈছে অহা নাই। আনছো দে তোৰ আনোতে এইখিনি বস্তু আনোতে ইমান টাইম লাগে? এই মই কালি লোকেশ্বৰীত কিবা দিছিল কিবা খেলি মেলি সেই খেলি মেলি চাওঁতে মোৰো খেলি মেলি লাগি তোৰ গ'ল মাথাটো সেইকাৰণে খেলি মেলি হৈ আছে এতিয়া। মই কি কৰোঁ খেলি মেলি দিছিল মই খেলি মেলি চাই আছো কিবা 2020 বিস্কুট আছিল খা খা যিমান পাত থাকি খা এই কি লৈছ তই? তই যি খুঁজছা তোৰ মেগী হয় এয়া? মই মেগীটো আনছো তোক মই কি আনিব দিছিলো? কিবা চাওমিন তই কি লৈ আহিলি তই? এই লকডাউনত কেনেকে পাবি তই এই অকল লকডাউনত মেগীহে পায় এতিয়া তই মুৰ্গী খুঁজছা মই এতিয়া ক'ত মুৰ্গী মাৰবা যাম তই মানে ইমান দিনে মানে মেগীকে চাওমিন বনাই কিনে খুৱাই আছিলি নেকি? তই জানছা দেখোন বা আপুনি কিন্তু 20 স্মাৰ্ট দেই একেবাৰে চৰত তোক এই চন নাখাওঁ মই এতিয়া তই মেগী খুঁজছা সেইকাৰণে মেগী দিছোঁ মই চাওমিন উঠিলি ন দে 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 এতিয়া মই মুৰ্গী মাৰবা যাব নোৱাৰো এনেকে খাই কেনে তই মোৰ মাথাটো গৰম কৰি আছ। ভালে ভালে কৈছো যা ইয়াৰ পৰা যা। জলদি খাবি মই যাওঁ এতিয়া বাচন ধুব নাহে হ'ব দিয়া হ'ব এই খাই যাওঁ ব'লা নহ'লে আৰু সি আহি কামত দিব ঠিকে কৈছা দিয়া। কবি ভাল লাগছি নে খাই মই নিজৰ হাতেদি বনাইছো কেনে তই খোৱাত যা না ৰে, যা না। তই ইমান মোৰ মাথা কিয় খাই আছ তই? এই কেনে খোৱাত লাগছি সেইটো ক না তোৰ মুখত মাৰিম এতিয়া মই, এনেকুৱা এই নালগে। গম পাইছনে? মই বনাইছো তই মুখৰ মুখ মাৰি যা 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 না। ভাল লাগছি নে খাই লাগছি যা থেংক ইউ নাচনে গলে ক'ব ধৰছা এইগিলা দেই ধৰব নাচা ভালকে হেই হ'ব দিয়া হ'ব এইখিনিয়ে থ'লেও হ'ব নহ'লে মায়ে আৰু দেখাব পাৰিব তই যাবা, বাই। You must have missed my এই আজি কোন ল'ৰাৰ লগত আহিছে বা আজিহে দেখা পালোঁ মই কাক বাই বাই দিছে ৰ আজি কাটি টুকৰা টুকৰি কৰি দিম আজি মই ৰ দাওখান বিচাৰি নাপালোঁ ৰ আজি মই তাক গৰু পিটান দিম চাই থাক ৰ ঐ মই আজি কোন ল'ৰাৰ লগত আহিছিলি ঘূৰি ঘূৰি কাক বাই বাই দিছিলি হা তোৰ কথা নুশুনা হা একদম সত্য নিছে তই বল হা আজি বল কথা নুশুনিবি Nails done now. একদম মোৰ কথা নুশুনা তই আজিৰ পৰা যাবি না তই তোৰ চাকৰি নাযা দে তোৰ কথাই শুনলো বাৰু আৰু যদি মোৰ
যা নহয় চাবিটো কি কৰোঁ এই ঘৰৰ ভিতৰত দৰ্জা মাৰি থৈ দিম বল এতিয়া উঠ উঠি কিনে ভৰি হাত চাত ধুবি যা যা চালা হাৰাম যাবি এনেকৈ শেষ হৈ গ'ল এটা জীয়া প্ৰেম কাহিনীৰ হয়তো ঠিক এনেদৰেই বহুতো প্ৰেম কাহিনীয়ে শেষ হৈ যায় অতীতৰ সেই স্মৃতিলৈ